নমস্কাৰ বন্ধুসকল, আশা কৰোঁ সকলোৱে ভাল। আজি আমি আলোচনা কৰিম আগতীয়াকৈ কৰিব পৰা কবি খেতিৰ ওপৰত আৰু দেখাম দুটামান ভাল উন্নত জাতৰ হাইব্ৰিড কবি গুটি পেকেট যিয়ে নেকি আপোনালোকে খেতি কৰি খুব ধুনীয়া প্ৰডাকশ্যন পাব পাৰে। আৰু লগত জানিম বিঘাত কিমান পৰিমাণে গুটি প্ৰয়োজন হ'ব, সাৰ কিমান পৰিমাণে দিব লাগে আৰু পেকেটবিলাকৰ দাম কেনেকুৱা, গোটেই কথাখিনি আলোচনা কৰিম। তেন্তে বলক আৰম্ভ কৰোঁ। তো বন্ধুসকল, আগতীয়াকৈ কবি খেতি কৰিব হ'লে আমি জুলাই লাষ্টৰ ফালে বা নৱেম্বৰ শেষৰ ভাগলৈকে কৰিব পাৰোঁ। বন্ধাকবি খেতিৰ বাবে মাটিখিনি ৰ'দ ঘাই ওখ, পানী আবদ্ধ নোহোৱা, বালিচহীয়া হ'ব লাগে। আমি সকলোৱে জানো যে কবি খেতি কৰিব হ'লে প্ৰথম মাটি প্ৰস্তুত কৰিব লাগিব, তাৰপিছত গুটি পচোৱাব লাগিব আৰু সেই গুটিৰ পৰা যেতিয়া পুলি ওলাব তেতিয়া সেই পুলিসমূহ ৰুব লাগিব। তাৰপিছতহে আমি ফলটো পাম। মাটিৰ প্ৰস্তুতৰ বাবে মুখ্য খেতি কৰিব ওলোৱা বাৰীখনত যথেষ্ট পৰিমাণৰ পচল সাৰ মানে কম্প'ষ্ট সাৰ বা গোবৰৰ প্ৰয়োগ কৰি কেইবাবাৰো চাহ কৰি মোহাই সমান কৰি ল'ব লাগে। প্ৰত্যেক 3 বছৰ মূৰে মূৰে মাটি পৰীক্ষা কৰি চূণ প্ৰয়োগৰ ব্যৱস্থা কৰিব লাগে আৰু পুলি ৰোৱাৰ 30 দিনমান আগে আগে চূণ প্ৰয়োগ কৰিব লাগে। তাৰপিছত আহিছোঁ সাৰৰ ক্ষেত্ৰত। প্ৰতি বিঘা মাটিত আপোনালোকে 30 কেজি ইউৰিয়া, 15 কেজি ছুপাৰ ফছফেট, 10 কেজি পটাছ আৰু আধা কেজি মান বৰাক্স পাউডাৰ দি ল'ব। আৰু এই সাৰৰ সম্পূৰ্ণ ভাগ গোবৰ, ছুপাৰ, পটাছ আৰু আধা ভাগ ইউৰিয়া সাৰ পথাৰত 100 বাৰ মাটি চাহ কৰাৰ আগে প্ৰয়োগ কৰি হাল বাই মিলাই ল'ব। বাকী আধা ভাগ ইউৰিয়া সাৰখিনি পথাৰৰ পুলি ৰোৱা 1 মাহ পাছত প্ৰতিটো পুলিৰ গুৰিত বা শাৰীৰ মাজত পাতলীয়া লুৰ কৰি গোবৰৰ লগত মিলাই প্ৰয়োগ কৰি মাটিৰে ঢাকি দিব। আৰু এই বৰাক্স পাউডাৰটো নিদিলেও হয়, যিহেতু বৰাক্সটো অলপ দামী সাৰ, পাৰ কেজি 140 বা 160 পৰি যাব। যদি মাটিখিনিত বৰণ সাৰৰ অভাৱ হয় তেতিয়াহে দিব লাগে। আৰু ভাল কবিৰ উৎপাদন আৰু সোনকালে বঢ়াৰ বাবে পুলি ৰোৱা 1 মাহ পাছত ট্ৰাইচেল বুলি ভিটামিন এটা আছে, সেইটো স্প্ৰে' কৰিব পাৰে। ট্ৰাইচেল দৰৱটো কেনেকুৱা তাৰ ওপৰত ভিডিঅ' বনাই থৈছোঁ, ডেছক্ৰিপশ্যনত লিংক দি দিম, তাত ক্লিক কৰি চাব পাৰিব। তাৰপিছত আহিছোঁ পানী দিয়া ছিষ্টেমৰ ওপৰত। পুলি ৰোৱাৰ পাছতে এটা পাতলীয়া জলসিঞ্চনৰ ব্যৱস্থা কৰিব লাগে আৰু এই ছিষ্টেমটো গছবোৰ ঠন ধৰি নুঠালৈকে অব্যাহত ৰাখিব লাগে। তাৰপিছত যেতিয়া পানীৰ প্ৰয়োজন হৈছে বুলি ভাবে তেতিয়াহে প্ৰয়োগ কৰিব লাগে। আৰু পুলি ৰোৱা 20-30 দিনৰ পাছতে ওচৰৰ বন চনবোৰ চিকনাই ৰাখিব লাগে। কবি খেতি কৰোঁতে প্ৰায় কিছুমান পোক পতংগ আৰু বেমাৰৰ সমস্যা দেখিবলৈ পোৱা যায়। যেতিয়া আপোনালোকে গুটি পচায় তেতিয়া সেই মাটিখিনিত থকা পোক যেনে উইচিঙা, ৰঙা পৰুৱা আদিৰ দৰে পৰুৱাবোৰে আপোনালোকৰ গুটি বেয়া কৰিব পাৰে আৰু সেইবাবে আপোনালোকে হিন্দল বুলি এলডেক্স পাউডাৰ এবিধ আছে, সেইটো দি ল'ব মাটিখিনিত। তেতিয়া গুটিখিনি মাটিত থকা পোক পতংগই নষ্ট কৰাৰ পৰা বচাই ৰাখিব। আৰু যেতিয়া কবি ডাঙৰ হৈ আহে, ফল বান্ধিব ধৰে, তেতিয়া কিছুমান পাত খোৱা পোক দেখিবলৈ পোৱা যায়। তেতিয়া আপোনালোকে কিবা কীটনাশক দৰৱ স্প্ৰে' কৰি দিব। আৰু গুৰি পচা বেমাৰ, যাক ইংলিছত ব্লেক ৰুট ডিজিজ বুলি কয়, এনেকুৱা বেমাৰ হ'লে আপোনালোকে এণ্টিবেক্টেৰিয়েল দৰৱ ষ্ট্ৰেপ্টোপ্লাছ নহ'লে বা প্লেণ্টমাইচিন স্প্ৰে' কৰিব পাৰে। তাৰপিছত শেষত আহিছোঁ 1 বিঘা মাটিৰ বাবে মিনিমাম কিমান গুটি প্ৰয়োজন হ'ব। 1 বিঘা মাটিৰ বাবে আপোনালোকক মিনিমাম 80 পৰা 100 গ্ৰাম মান গুটি দৰকাৰ হ'ব। আৰু এই গোটেইখিনি কাম ভালকৈ কৰাৰ পাছত যেতিয়া কবি ছিঙিব পৰা হ'ব তেতিয়া আপোনালোকে বিঘাত 20 পৰা 30 কুইণ্টেল নহ'লে বা তাতকৈ বেছিও বজাৰলৈ উলিয়াই নি ধুনীয়া উপাৰ্জন কৰিব পাৰে। আৰু আজি এনেকুৱাই ভাল উন্নত জাতৰ আগতীয়াকৈ কৰিব পৰা হাইব্ৰিড কবি গুটি পেকেট দেখাবলৈ গৈ আছোঁ, যিয়ে নেকি আপোনালোকে খেতি কৰি খুব ধুনীয়া প্ৰডাকশ্যন পাব। তেন্তে বলক এফালে পৰা কবি পেকেটকেইটা চাওঁ। তো বন্ধুসকল, এইকেইটাই হৈছে আজি দেখাবলগীয়া ভাল হাইব্ৰিড কবি গুটি পেকেট, চাব পাৰে আপোনালোকে। আৰু আজি প্ৰথম দেখাবলগীয়া পেকেটটোৰ নাম হৈছে ৰেয়াৰ বল, চাব পাৰে আপোনালোকে। খুব এটা ভাল উন্নত জাতৰ হাইব্ৰিড কবি গুটি হয়। তাৰপিছত ইয়াৰ কোম্পানীটোৰ নাম হৈছে ভাৰত নাৰ্চাৰী প্ৰাইভেট লিমিটেড। খুব এটা ভাল হাইব্ৰিড গুটি হয়। কৃষকসকলে খুব ভাল পাইছে এইটো কবি খেতি লগাই, খুব ধুনীয়া প্ৰডাকশ্যন দিয়ে, আৰ্লি মেচিউৰিটি হয়। তাৰপিছত ইয়াৰ চাইজটো হৈছে আপোনালোকৰ 10 গ্ৰাম। এই পেকেটটোৰ চাইজটো হৈছে আপোনালোকৰ 10 গ্ৰাম। আৰু 10 গ্ৰামত মিনিমাম 1800 পৰা 2000 মান গুটি ওলাব। এই পেকেটটোৰ ভিতৰত 1800 পৰা 2000 ভিতৰত গুটি ওলায়। খুব এটা ভাল কোম্পানী হাইব্ৰিড গুটি হয়। এটা কবি চাইজ আপোনালোকৰ 1.5 কেজি, 2 কেজি, 2.5 কেজিলৈকে গুচি যায়। ডাঙৰ হয় মানে ফলটো। আৰু চাইজৰ ওজনবিলাকো ধুনীয়া হয়, ধুনীয়া গ্ৰীণ হয়, ফলটো টাইট হ'ব।
খেতি কৰি চাব পাৰে, খুব এটা সুন্দৰ প্ৰডাকশ্যন পাব। এনেইতো জুলাই লাষ্টৰ ফালৰ পৰা কবি খেতি কৰা আৰম্ভ কৰিব পাৰে, কিন্তু 15 আগষ্ট নহ'লে 20 আগষ্ট পাছত কৰিলে বেছি ভাল হোৱা দেখা যায়। তাৰপিছত এই পেকেটটো বিঘা ছিষ্টেমত আপোনালোকক ক'ব গ'লে মিনিমাম এনেকুৱা 8ৰ পৰা 10 পেকেট আপোনালোকক দৰকাৰ হ'ব 1 বিঘা মাটিৰ কাৰণে। যদি 1 বিঘা মাটিৰ কাৰণে খেতি কৰিম বুলি ভাবিছে, এনেকুৱা আপোনালোকক 10 গ্ৰামৰ পেকেট হয় এইটো। 10 গ্ৰামৰ পেকেটটো আপোনালোকক 8 পেকেটৰ পৰা 10 পেকেট দৰকাৰ হৈ যাব। তাৰপিছত একেবাৰে শেষত ইয়াৰ দামটো কথা ক'ব গ'লে এই বছৰ দামটো অলপ বাঢ়িছে যোৱা বছৰতকৈ। তাৰপিছত এইটো পৰি যাব, ইয়াত লিখা বেছি আছে 470 লিখা আছে 10 গ্ৰামত। এইটো আপোনালোকে 250 260 ভিতৰত পাই যাব। যোৱা বছৰ অলপ ৰেটটো ল' আছিলে, 190 200 এনেকুৱা মানত পোৱা গৈছিলে। খালি এই বছৰ অলপ ৰেটটো বাঢ়িছে। এয়াৰবল খুব এটা ভাল হাইব্ৰিড গুটি হয়, কৰি চাব পাৰে। তাৰপিছত 2 নম্বৰ কোম্পানীটোৰ নাম হৈছে আপোনালোকৰ চেনজেণ্টা BC76 কেবেজ হাইব্ৰিড চিড লিখা আছে, চাব পাৰে। চেনজেণ্টা কোম্পানী এইটো এটা খুব ভাল কোম্পানী হয়। যদি আপোনালোকৰ কবি চাইজটো অলপ সৰু দৰকাৰ হয়, তেতিয়া এই কোম্পানীটো আপোনালোকে কৰিব পাৰে, BC76 চেনজেণ্টা কোম্পানী। ইয়াৰ আপোনালোকৰ চাইজ 1 কেজি 1.5 কেজিৰ ভিতৰত তেনেকুৱা হয়, আৰু পাতবোৰ অলপ বহলকৈ মেলিব। তাৰপিছত ইয়াৰ কোম্পানীটো হৈছে চেনজেণ্টা। তাৰপিছত ইয়াৰ চাইজটো হৈছে আপোনালোকৰ 7.3 গ্ৰাম। ইয়াত এই পেকেটটো আপোনালোকৰ 10 গ্ৰাম নাথাকে, ইয়াত আপোনালোকৰ 7.3 গ্ৰাম থাকে। আৰু ইয়াত গুটি কোৱান্টিটি লিখা আছে 2000 গুটি ওলাব বুলি। সঠিক 2000 নোলায়, 1800 পৰা 1900 তাৰ মাজতে ওলাব। তাৰপিছত ইয়াৰ দামটো পৰি যাব আপোনালোকৰ 200 টকা 220 টকাৰ ভিতৰত এই পেকেটটো পাই যাব। খুব এটা ভাল কোম্পানী হয় চেনজেণ্টা BC76। যদি অলপ সৰু চাইজৰ কবি খেতি কৰিব বিচাৰে, মানে 1.5 কেজিৰ ভিতৰত আৰু, তেতিয়া এই চেনজেণ্টা কোম্পানীৰ এইটো কৰিব পাৰে আপোনালোকে। খুব ভাল প্ৰডাক্ট হয়, খেতি কৰি চাব পাৰে। তাৰপিছত 3 নম্বৰ কবি গুটি পেকেটটোৰ নাম হৈছে গ্ৰীণ এক্সপ্ৰেছ, আৰু ইয়াৰ কোম্পানীটো হৈছে চাকাটা এটা খুব ভাল কোম্পানী হয়। বেলেগ চব্জি গুটিও পোৱা যায়, ৰঙালাও পোৱা যায়, আৰু বিভিন্ন ধৰণৰ চব্জি গুটি থাকে চাকাটা কোম্পানী। খুব এটা ভাল কোম্পানী হয়। যদি চাকাটা কোম্পানী আপোনালোকে কবি কৰিব বিচাৰে, গ্ৰীণ এক্সপ্ৰেছটো কৰিব, খুব ধুনীয়া প্ৰডাকশ্যন হয়। তাৰপিছত ইয়াৰ চাইজৰ কথা ক'ব গ'লে একেই 10 গ্ৰাম থাকিব। তাৰপৰা ইয়াত দামটো খালি অলপ হাই লেভেল হ'ব, 280 300 সিমানটোমান পৰি যাব। আৰু গুটি 10 গ্ৰাম পেকেট বুলি ক'লে আপোনালোকে আন্দাজ কৰি ল'ব পাৰিব, এইবিলাক যিমান আছে চব 10 গ্ৰাম 7 গ্ৰাম এনেকৈ থাকে। মানে 1800 19 2000 তলতে গুটি ওলাব। খালি 1800 ভিতৰত ধৰিব পাৰে, আৰু 1800 মান গুটি ওলায় এটা পেকেটত, এটা 10 গ্ৰামৰ পেকেটত। খুব এটা ভাল চাকাটা। কবি চাইজবিলাকো ডাঙৰ হয়, মানে 2-2.5 কেজি চাইজৰ হৈ যাব, কৰি চাব পাৰে। তাৰপিছত 4 নম্বৰ পেকেটটো হৈছে আপোনালোকৰ ওলকবি। এইটো ইয়াৰো কোম্পানীটো হৈছে চাকাটা, ইয়াৰ নামটো হৈছে কুইক ষ্টাৰ। ওলকবিও এতিয়া লগাব পৰা ছিজন আহিছে লাহেকৈ, গোটেইকেইটা কবি এতিয়া লাহেকৈ লগাব পাৰে। আৰু মানে আগষ্ট 15 মানৰ পৰা 20 আগষ্টৰ পাছৰ পৰা তেতিয়া আপোনালোকে কৰিব পাৰে, সেইটো এটা খুব ভাল সময়। তাৰপিছত ইয়াৰ দামটো অলপ হাই লেভেল হয়, 340 350 এনেকুৱা পৰি যাব 10 গ্ৰামৰ পেকেটৰ। আৰু গুটি ছেম ওলাব, 1500 পৰা 1600 1800 2000 তলতে ওলাব মুঠতে। খুব এটা ভাল হয়, ভাল কোম্পানীৰ হাইব্ৰিড গুটি কুইক ষ্টাৰ। যদি ওলকবি কৰিব বিচাৰে এইটো কৰিব পাৰে, কুইক ষ্টাৰ চাকাটা কোম্পানী। তাৰপিছত 5 নম্বৰ পেকেটটো হৈছে, এইটো আপোনালোকৰ ওলকবিয়ে হয়। এইটো হৈছে টাকি চিডছ হাইব্ৰিড কহলা ৰিবি প্ৰিয়া 005। প্ৰিয়া কোম্পানীটো খুব ভাল, বহুত বছৰ আগৰ পৰা চলি আছে। ওলকবি যদি আপোনালোকে ভাল কৰিব বিচাৰে, প্ৰিয়া 005 কৰিব পাৰে, নহ'লে বা
চাকাটা কুইক ষ্টাৰ এইটো কৰিব পাৰে। এইটোতো খুব ভাল, আজি 5-6 বছৰ আগৰ পৰা চলি আছে। ইয়াৰ দামটো আপোনালোকৰ এইটো অলপ ইমান দামো নহয়, 180-190 ভিতৰত পাই যাব। তাৰপিছত ইয়াৰ চাইজটো হৈছে 10 গ্ৰাম লিখা আছে, চাব পাৰে আপোনালোকে 10 গ্ৰাম। খুব এটা ভাল হয়, টাকি চিডছ প্ৰিয়া 005 কৰি চাব পাৰে। তাৰপিছত 6 নম্বৰ পেকেটটো হৈছে আপোনালোকৰ ওলকবি কৈছোঁ। এইটো আপোনালোকৰ হেৰি ব্ৰকলি কওঁ বুলি আপোনালোকে কৰিব পাৰে। ইয়াৰ কোম্পানীটো টাকি চিডছ ফালৰ পৰা আহিছে, মানে এইটো প্ৰিয়া 005 যোনটো টাকি চিডছ, ইয়াৰো একেই কোম্পানীটো টাকি চিডছ হাইব্ৰিড ব্ৰকলি চেণ্টাউৰো ইয়াৰ নামটো। এই পেকেটটোৰ নাম মানে চেণ্টাউৰো, কোম্পানীটো হৈছে টাকি চিডছ। তাৰপিছত ইয়াৰ চাইজটো হৈছে 10 গ্ৰাম, চাব পাৰে লিখা আছে। আৰু গুটি চেম একেই ওলাব আপোনালোকৰ 1500, 1600, 1700, মুঠতে 2000 তলত ওলায়, 1800 ভিতৰত ওলাই যাব। আৰু ইয়াৰ ৰেটটো খালি অলপ হাই লেভেল আছে, 500 লিখা আছে, 450-480 ভিতৰত পাই যাব। খুব এটা ভাল ব্ৰকলি যদি কৰিব বিচাৰে আপোনালোকে, টাকি চিডছ কৰি চাব পাৰে। তাৰপিছত লাষ্টত আৰু এটা আমাৰ ব্ৰকলি পেকেট আছে। ইয়াৰ কোম্পানীটো হৈছে ক্লাউছ, তাৰপিছত ইয়াৰ নামটো হৈছে ফেণ্টাচি F1। ক্লাউছ কোম্পানীটো বেয়া নহয়, এনেকুৱা হাইব্ৰিড গুটিৰ ক্ষেত্ৰত কৰি চাব পাৰে। ইয়াৰ খালি ৰেটটো বহুত হাই লেভেল হৈ যায়, 705, 705 টকা লিখা আছে, কিন্তু ইয়াৰ আচল দামটো আপোনালোকৰ 400 টকা। আৰু গ্ৰামত ক'ব গ'লে এইটো আপোনালোকৰ 5 গ্ৰামে থাকে মুঠেই। 5 গ্ৰাম বুলিলে খুব বেছি ইয়াত কিমান গুটি ওলাব, 700-800 এনেকুৱা গুটি ওলাব। আৰু দামটো বহুত হাই লেভেল যাব, 400 পৰি যাব। বহুত ভাল কোম্পানী হয় ক্লাউছ, কৰি চাব পাৰে। তো বন্ধুসকল, এইকেইটাই আছিলে আজি ভাল উন্নত জাতৰ হাইব্ৰিড কবি গুটি। গোটেইকেইটা ভাল, কৰি চাব পাৰে। প্ৰথমটো হৈছে ৰেয়াৰ বল কবি গুটি, 2 নম্বৰটো হৈছে চেনজেণ্টা কোম্পানীৰ কবি গুটি, 3 নম্বৰটো হৈছে গ্ৰীণ এক্সপ্ৰেছ চাকাটা কোম্পানীৰ, তাৰপিছত 4 নম্বৰটো হৈছে আপোনালোকৰ কুইক ষ্টাৰ চাকাটা কোম্পানী, এইটো ওলকবি হয়। তাৰপিছত এইটো হৈছে প্ৰিয়া 005 টাকি চিডছৰ ওলকবি। তাৰপাছত ব্ৰকলি দুটা আছে, এটা ক্লাউছ কোম্পানীৰ, তাৰপৰা আৰু এটা টাকি চিডছৰ কোম্পানীৰ। আৰু এই গোটেইকেইটা কোম্পানী যিমান দেখালোঁ বহুত হাই লেভেল কোম্পানী হয়। আপোনালোকে যদি কৰিব বিচাৰে খুব ধুনীয়া প্ৰডাকশ্যন পাব। তো বন্ধুসকল, আজি ভিডিঅ'টি ইমানেই আছিলে। আপোনালোকক আজি এইকেইটা পেকেটৰ বিষয়ে গোটেই কথাখিনি ক'লোঁ। খুব এটা ভাল কোম্পানীৰ হাইব্ৰিড কবি গুটি হয়, ওলকবি হওক, ব্ৰকলি হওক, বন্ধাকবি হওক, গোটেইকেইটা ভাল কোম্পানী হয়। ৰেয়াৰবলটো চবচে বেষ্ট, 1 নম্বৰত চলে, বাকীকেইটাও চলে। ৰেয়াৰবলটো খালি বহুত মানুহে বিচাৰে, খুব ভাল প্ৰডাকশ্যন পাইছে ৰেয়াৰবল ফালৰ পৰা। চেনজেণ্টা ফালৰ পৰাও পাইছে। যদি সৰু চাইজৰ আপোনালোকৰ দৰকাৰ হয় তেন্তে চেনজেণ্টা ল'ব পাৰে, আৰু যদি ডাঙৰ ল'ব বিচাৰে তেন্তে ৰেয়াৰবল আৰু চাকাটা গ্ৰীণ এক্সপ্ৰেছ এইকেইটা ল'ব পাৰে। এইকেইটাও একেই ভাল, গোটেইকেইটা ভালেই কোম্পানী, খেতি কৰি চাব পাৰে। তো বন্ধুসকল, আজি ভিডিঅ'টি ইমানতে সামৰিছোঁ। পুনৰ লগ পাম অন্য এটি ভিডিঅ'ত নতুন এটি টপিক লৈ। আজিলৈ ধন্যবাদ।